হেল্ল' গাইজ, আসসালামু আলাইকুম। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে আৰু আমাৰ ঘৰৰ কাম চলি আছে, যিহেতু মই ভাবিলোঁ এটা ভিডিঅ'য়ে বনাই দিওঁ আৰু কিমান কষ্ট কৰিব লাগে পইচা ঘটিবলৈ হ'লে তাকে অলপ দেখুৱাম। আৰু এই লিংকটো ওপৰত উঠোৱাৰ কাৰণে ফাৰ্ষ্ট টাইম ৰছীৰে বান্ধি লৈছে। এতিয়া ৰছী বান্ধি লৈ এনেকৈ ওপৰত মামা কাম কৰি আছে, তলৰ পৰা ইহঁতে ঠেলি আছে, গোটেইকেইটাই ঠেলি আছে। আমাৰ মাদাৰো অলপ সহযোগিতা আগবঢ়াইছে, তাৰপাছত আমাৰ সৰু ভাইটিও আগবঢ়াইছে সহযোগিতা। আৰু ময়ো গৈছিলোঁ, কিন্তু মাহঁতে আৰু পঠিয়াই দিলে, নালাগে বুলি ক'লে ক'ৰবাত আৰু দুখ পাবা তুমি, নালাগে যে এনেকৈ আৰু পঠিয়াই দিলে। আৰু এতিয়া মানে এনেকৈ লিংকটোত উঠোৱাৰ কাৰণে যুঁজি আছে। ইমান ওজন লিংকাৰ এটা ওপৰত উঠাটো ইমান সহজ কথাও নহয়। আৰু এইবিলাক কাম আগতে ভাবিছিলোঁ বহুত সহজ, মানে এনেই হৈ যায় আৰু এনেকুৱা ভাবিছিলোঁ, কিন্তু এতিয়া দেখিছোঁ, যিহেতু এতিয়া গম পাইছোঁ মানে কিমান কষ্ট কৰিব লাগে ঘৰ বনাওঁতে বা মিস্ত্ৰী আৰু কিমান কষ্ট হয়। আৰু ৰ'দটো ইমানে ৰ'দ দিছে, অলপ টাইম চোতালত থকাটোৱে মানে সহজ নহয়। আৰু এনেকৈ ওপৰত মামাহঁতে কাম কৰি আছে, সিহঁতে মানে কিমান শক্তিশালী হ'ব লাগিব। আৰু ঘৰৰ ফাদাৰ হওক বা ঘৰৰ ল'ৰাবিলাক হওক, মানে বহুত শক্তিশালী হয় সিহঁতে। এখন ঘৰ চলোৱাৰ কাৰণে সিহঁতে কত কিমান কষ্ট কৰে, মানে বৰষুণ ৰ'দ মানে একোকে নাচায়, নিজৰ জীৱনটোৰ কথাই নাভাবে, ঘৰখনৰ কাৰণে ঘৰখনক মানে ভালকৈ চলাব লাগিব, যিহেতু এনেকৈ সিহঁতৰ বহুত দায়িত্ব থাকে। আৰু আমাৰ ফাদাৰো আগতে বহুত কষ্ট কৰিছে, এতিয়া অলপ মানে সঁহাৰি দিছোঁ, আমি গোটেইকেইটা অলপ অলপ কাম কৰিব পৰা হৈছোঁ, তাৰ কাৰণে অলপ সঁহাৰি দিছোঁ। এতিয়া বেছি একো কষ্ট কৰিব নিদিওঁ। আৰু আল্লাই দিছে কাৰণে আজি আমাৰ ফাদাৰক মানে অলপ মানে সহায় কৰিব পাৰিছোঁ বা নাই থাকিব দিব পাৰিছোঁ কষ্ট নোহোৱাকৈ। আৰু মামাকো দেখিছানে, ইমান কষ্ট কৰে, মামা মানে বেয়াই লাগি যায়। ইমান ওপৰত এনেকৈ মানে নিজৰ জীৱনটোৰ কথা নাভাবি ইমান কষ্ট কৰি আছে, অকল মানে ঘৰখনৰ কাৰণে, একমাত্ৰ ঘৰখনৰ মানুহকেইজনৰ কাৰণে। আৰু ছোৱালীবিলাকৰ ইমান দায়িত্ব নাথাকে বা মায়াকবিলাকৰ ইমান দায়িত্ব নাথাকে, সিহঁতৰ যিমান দায়িত্ব থাকে। আৰু এয়া মামাৰ ল'ৰাটো, সিৰো ইমানো বয়স হোৱা নাই, ল'ৰাটোৰ বহুত সৰু আছে, তথাপিতো সি মানে কামত ধৰিছে, পঢ়া বাদ দিছে ঘৰৰ প্ৰব্লেমৰ কাৰণে, এতিয়া মানে কামত ধৰিছে। আৰু সি হাতখনত অলপ দুখো পাইছিল, মানে বেয়া লাগিছিল। আৰু এতিয়া এনেকৈ কাম কৰি আছে, আৰু ৰ'দটো মানে কি যে ৰ'দ দিছে। আৰু ইহঁতৰ কাৰণে কাৰ বেয়া লাগিছে, মানে এনেকুৱা কাম কোনে কোনে কৰি পাইছে কমেণ্টত জনাব। আৰু সকলোৱে দোৱা কৰিব অলপ, যাতে সকলোৰে জীৱনবিলাক অলপ সহজ সৰল হয়, অলপ মানে কষ্ট কম হওক, অলপ সুখ বেছি হওক, সেনেকুৱা হওক।